নমস্কাৰ বন্ধুসকল, মই বিজ্ঞান গোস্বামী আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল অভিজ্ঞানৰ জ্ঞান। তো আজি মই আপোনালোকক শিক্ষক দিৱসৰ উপলক্ষে অকণমান কিবা ক'ম আৰু থেংকছ ফৰ 50 ছাবস্ক্ৰাইবাৰ্ছ। আপোনালোকক বহুত বহুত ধন্যবাদ। 50টা ছাবস্ক্ৰাইবাৰ মানে 50টা নহয় আৰু 55টা হ'ল এতিয়া, তাৰ কাৰণে বহুত বহুত থেংকছ। মই মানে এটা জোচ পাই গ'লোঁ নিজৰ গাত যে মোৰ 50টা মানে 55টা কমপ্লিট হৈ গ'ল, এনেকৈ আৰু আগবাঢ়িব পাৰোঁ। তো এইবোৰ বাদ দিয়ক বাৰু, আমি ব'লক আমাৰ মুদ্দাটোলৈ যাওঁ। তো ব'লক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কিন্তু তাৰ আগতে মই ছাবস্ক্ৰাইব কৰি কাট থকা বেল আইকনটো টিপি দিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বাই ভনী দাদা ভাইটিসকল, আজি মই শিক্ষক দিৱস উপলক্ষে দুআষাৰ ক'ম বুলি ভাবিছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। আমাৰ এই দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰোতানী নামে ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল বীৰ চমাইয়া আৰু তেওঁৰ মাতৃৰ নাম আছিল সীতাম্মা। তেওঁক 8 বছৰ বয়সলৈকে ঘৰতে শিক্ষা গ্ৰহণ কৰোৱা হৈছিল আৰু 9 বছৰ বয়সত লুথেৰেন মিছন নামৰ এখন তাৰে স্কুলত তেওঁক নামভৰ্তি কৰাই দিয়া হৈছিল। তাৰপাছত তেওঁ ভেলোৰ কলেজ আৰু 1908 চনত মাদ্ৰাজৰ খ্ৰীষ্টিয়ান স্কুলত শিক্ষা গ্ৰহণ কৰে আৰু তেওঁ 20 বছৰ বয়সত থেচিছ লিখি সকলোকে আকৰ্ষণ কৰিছিল আৰু তেওঁ নিজৰ বক্তৃতাৰে সকলোকে বিমুগ্ধ কৰিব পাৰিছিল। তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ দৰ্শনৰ পদ সম্ৰাট পঞ্চম জৰ্জ আসনৰ বাবে মনোনীত কৰা হৈছিল। কৃষ্ণনদেৱে 1952 চনৰ পৰা 1956 চনলৈকে আৰু 1957 চনৰ পৰা 1962 চনলৈকে উপৰাষ্ট্ৰপতি পদত অলংকৃত হয় আৰু তেওঁ 1962 চনত ৰাষ্ট্ৰপতি পদত অলংকৃত হয়। সেই সময়ত তেওঁৰ অগাধ পণ্ডিত্যৰ বাবে তেওঁক বিশ্বই দাৰ্শনিক আখ্যা দিয়ে। ৰাধাকৃষ্ণন দেৱে ভাৰতৰ শিক্ষাৰ আমূল পৰিৱৰ্তন কৰাত সক্ষম হোৱাৰ বাবে তেওঁক 1954 চনত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰা হয়। তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ কেইজনমান বন্ধু আৰু কেইজনমান ছাত্ৰই আহি তেওঁৰ জন্মদিনটো উদযাপন কৰাৰ অনুমতি ল'বলৈ আহিছিল। তেতিয়া তেওঁ কৈছিল যে মোৰ জন্মদিনটো ব্যক্তিগতকৈ মই পালন নকৰি যদি মই বিশ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই শিক্ষক দিৱস হিচাপে পালন কৰোঁ, তেতিয়া মই বেছি সুখী হ'ম। তেতিয়াৰে পৰা তেওঁ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। 1975 চনৰ 17 এপ্ৰিল তাৰিখে এই মহান শিক্ষক, দাৰ্শনিক তথা চিন্তাবিদৰ মৃত্যু ঘটে। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো যদি অকণমানো ভাল লাগিল তেতিয়া এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব, যাতে মই এনেকুৱা ভিডিঅ' পাই থাকিবলৈ উৎসাহ পাই থাকোঁ। তো আগন্তুক ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।